আমাৰ দলে সকলো নিৰ্বাচনকে সমান বুলি গণ্য কৰে হি লাগিলে পঞ্চায়তৰ নিৰ্বাচনে হওক বা লোকসভাৰ নিৰ্বাচনে হওক প্ৰত্যেকটো নিৰ্বাচনে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ পঞ্চায়ততে হ'ব পঞ্চায়ততে গাঁৱৰ উন্নয়নৰ কাম হ'ব গতিকে পঞ্চায়তো আমাৰ কাৰণে সম্পূৰ্ণ এটা সুন্দৰ নিৰ্বাচন যি নিৰ্বাচনত আমি সকলোৱে কষ্ট কৰা উচিত আৰু আমাৰ দলে প্ৰতিটো নিৰ্বাচনকে সেই গুৰুত্বৰে কৰে আৰু তাতকৈ ডাঙৰ কথা হ'ল যে বাকী বিৰোধী দলৰ শক্তিও থাকিব লাগিব ৰাইজৰ সমৰ্থনো থাকিব লাগিব আজি বিৰোধী দলে ৰাইজৰ সমৰ্থন বিচাৰি ৰাইজৰ ওচৰত যাবৰ কাৰণে তেওঁলোকৰ কোনো মানুহে নাই গতিকে কাৰ ওচৰত তেওঁলোকে প্ৰচাৰ চলাব এতিয়া প্ৰচাৰ চলাবলৈ তেওঁলোকৰ মানুহ নাই সেইকাৰণে প্ৰচাৰ চলা নাই কিন্তু আমাৰ ৰাইজ এনেকৈ আছে যে যলৈকে যাওঁ সৰু এটা অঞ্চললৈকে গ'লেও যি অঞ্চললৈ যাওঁ যি ধৰ্মাৱলম্বী যি ভাষা ভাষী যি জনগোষ্ঠী সকলোতে আমাৰ সমৰ্থক আছে আৰু সকলোৱে ওলাই আহে ৰাইজৰ কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু মই নিজেও আজি দিনটো বঙাইগাঁও জিলাত কেইবাখনো সভা কৰিলোঁ সকলোতে একেই উৎসাহ আৰু মোৰ 100% বিশ্বাস যে বঙাইগাঁও জিলাৰ বা অভয়পুৰী সমষ্টি বা বঙাইগাঁও সমষ্টিৰ প্ৰতিটো প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব সকলো একেবাৰে তৃণমূলৰ আমাৰ সমৰ্থিত গাঁও সভাৰ সদস্যৰ পৰা জিলা পৰিষদলৈকে সকলো বিজয়ী হ'ব তাত চিন্তা কৰিব লগা নাই আজি মৰণত ভূপেন বৰাই কৈছে যে 26 কংগ্ৰেছ চৰকাৰ হ'লে প্ৰতিগৰাকী মহিলাক 9 তাৰিখে 30,500 টকা সোমাব বুলি কৈছে যিসকল মানুহৰ আগন্তুক 50 বছৰলৈকে চৰকাৰ কৰাৰ সম্ভাৱনা নাই তেওঁলোকে যি মন যায় তাকে ক'ব পাৰে আৰু তেওঁলোকেতো দিব নালাগে প্ৰয়োজনো নাই দিয়াৰ আৰু তেওঁলোকে চৰকাৰ কৰিবও নোৱাৰে আৰু ভূপেন বৰা হ'ল হাৰাৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ডটো কৰিবৰ কাৰণে প্ৰতিটো নিৰ্বাচন খেলে ভূপেন বৰাই যিয়ে নকওক কিয় তাত আমি বহুত গুৰুত্ব দিবলগীয়া নাই কাৰণ তেওঁলোকৰ চৰকাৰ আগন্তুক 50 বছৰলৈ নাহে পেহেলগাম কাণ্ডক লৈ যি ৰাজ্য ম্ৰিয়মান হৈ আছে লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে দেশবাসী ইয়াৰ এই সময়তে অখিল গগৈয়ে কিন্তু তেওঁক কাশ্মীৰৰ পৰা 30 উঠাই দিয়াৰ কাৰণে যিসকল মানুহে মই কাৰো নাম নকওঁ যিসকল মানুহে এই পেহেলগামৰ ঘটনাৰ পিছতো ভাৰতবৰ্ষৰ প্ৰতি অহা ভাবুকি বুজি পোৱা নাই যিসকল মানুহে আজিও পেহেলগামৰ এই ঘটনাৰ পিছতো ৰাষ্ট্ৰবাদী চিন্তা জাতীয়তাবাদী চিন্তা জাগ্ৰত হোৱা নাই তেওঁলোক দেশদ্ৰোহী তেওঁলোক দেশৰ কাৰণে শত্ৰু গতিকে মই আহ্বান জনাম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক কমচে কম ভাৰত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱ এটা তেওঁলোকৰ মনত আহক আৰু ভাৰত ৰাষ্ট্ৰই যিখন ৰাষ্ট্ৰৰ বায়ু বতাহ পানী খাই আমি ডাঙৰ হৈছোঁ সেইখন ৰাষ্ট্ৰৰ প্ৰতি কমচে কম তেওঁলোকৰ মনত অলপ হ'লেও সমৰ্পণৰ ভাৱ আহক যিসকল মানুহে এনেকুৱা কথা কৈছে মই কাৰো নাম নকওঁ সি বিধায়ক হওক সাংসদ হওক সাধাৰণ মানুহ হওক যোনে এই কথাবিলাকত বিৰোধিতা কৰি কথা কৈছে তেওঁলোকে ভগৱানে সুমতি দিয়ক তাকে কামনা কৰিছে আপুনি ভাষণতো উল্লেখ কৰিছে যে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানত গৈছিলে পাকিস্তান আছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ্যে বক্তব্য কৰিছে আমিতো কৈয়ে আছোঁ কিন্তু সামাজিক মাধ্যমত কিন্তু ইয়াৰ পৰা তেওঁ অস্বীকাৰ কৰক যদি যোৱা নাই তেওঁ অস্বীকাৰ কৰিলে হ'ল যদি যোৱা নাই তেওঁ গৈছে কাৰণে স্বীকাৰ কৰি আছে মৌনতা সন্মতি লক্ষণ মনে মনে আছে মানে বুজিব লাগে যে তেওঁ গৈছে কাৰণ মুখ খুলিলে ধৰা পৰিব সেইকাৰণে মনে মনে আছে গতিকে মুখ খোলা নাই মানে মৌন হৈ আছে মানে মৌনতা সন্মতি লক্ষণ তেওঁ সন্মতি প্ৰকাশ কৰিছে যে হয় তেওঁ গৈছিলে ইমানেই কথা বঙাইগাঁৱত কেনেকুৱা হ'ব বঙাইগাঁৱত গোটেই জিকিম অল চিট আমি জিকিম বঙাইগাঁৱত কোনো কথাই নাই বঙাইগাঁও অভয়পুৰীৰ গোটেই চিট আমি জিকিম চিন্তা কৰিব লগা নাই